পানী খোৱা বটলো নাই আমাৰ লগত হ'ব 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 আৰু বামুণ মানুহ নাই বইলাৰটো খাব নাপায় ফাৰ্ষ্ট টাইম বইলাৰ আহিলো আমাৰ ডিছপাত কিনা নহ'ল এইবাৰ কলপাত লোৱা হৈছে এইটো গোটেই কলৰ বাগান দেখিছো এয়া নেচাৰেল বইলাৰ ব্ৰইলাৰ বুলি কিয় কোৱা আৰু বাদে দিয়া আমি পানীও অনা নাই খাবৰ কাৰণে আমি বোকাখুৰক আনিলো আহাৰ পৰা খায়ে আছে কমলাটোৰ বঢ়িয়া সোৱাদ আছে কমলাটো খোৱাত আছে কমলাখন খালি কেইটা খালি এটাই খাইছো এটা খাইছ বাকী এটা ক'ত বাকী এটা আছে তাতে ৰিতুৰ গাড়ীত আছে হা ৰিতুৰ গাড়ীত আছে কমলা আছে নাই কমলাকেইটা আকৌ জমনি কাহিনী হৈছে ৰাস্তাত ওলাই পৰিল সি এতিয়া খাওঁ বুলি কোৱা মানে লাষ্টত কৈছে এটা ঠেঠেলা হ'ল বোলে পৰি সেইটো বোলে খাব নাই সি লাষ্টত পিছত বহি পুৰপুৰকে খাই আহিছে কমলাটো পুৰপুৰকে খাব নোৱাৰি গোন্ধটো তোমাৰ মুখৰ পৰা পাইছো মই নাই মোক কৈছে তই নকবি দুইটো লওঁ বুলি কৈছে এইখিনি আমাৰ খাহী মাংস 2 কিলো আছে বাকী ইয়াতে গোটেই যোগাৰ পাতি আমাৰ ল'ৰা মানুহ কি লাগে আৰু এটা কেৰাহী এটা হ'লে হ'ল বাছ খাহীটো নেচাৰেল চব বস্তু নেচাৰেল ইয়াৰ প্লেচিক আছে ধুনীয়া এইটো ধুনীয়া এইটো গোটেই পাহাৰ লৈ আহিবৰ কাৰণে এই স্কুটিত মানুহে যে আধা খাই পেলাই থৈ দিয়ে যে এডাল খৰি লৈ আহিছে কেইটা খানা খাব আহে হা খৰি নাই ডিছপাত নাই আধা জ্বলা খৰি আছে আমাৰ পুৰা একদম এইয়া পানী খোৱা বটলো নাই আমাৰ লগত দেশী যোগাৰ আমাৰ লগত চব বস্তু যোগাৰ আছে এইটো কিহৰ কাৰণে নেচাৰেল মছলা পটোৱাৰ কাৰণে মছলা বটাৰ কাৰণে এইটো ডিছটো মজা হ'ব নদীৰ পানী খাইছে পানী নাই আমাৰ লগত নামটো ইবাৰেই পেলছিল উইথ ব্লুটো ইবাৰেই অৰিজিনেল উইথ ব্লু এইটো পালি নাই মছলা বটাটো হ'ব বঢ়িয়া এই 1 ট্ৰিপল প্লাছ বাজাজ কোম্পানীৰ নিমখ দিলোঁ আমি এতিয়া কি প্ৰচেছ হৈ আছে এইটো আমি এতিয়া অলপ কমলা খাওঁ ছোৱালী মানুহৰ নিচিনা অলপমান চিপছ পেকেটো আছিলে আমাৰ লগত কেইটামান আমাৰ এইগিলা ৰেডি হৈ থাকোঁতে এদিকে ভাতৰ উডাল আহিলে ভাত হ'লে জিৰা ৰাইচ উইথ দেশী ঘি এই ঘিটো দেখা দিয়া নেচাৰেল ঘি গৰুৰ পৰা ওলাই লৈ আহিছোঁ মাত্ৰ এইটো মোৰ বটল একচুৱেলি কিন্তু ঘিটো আমাৰ গৰুৱে ঘি নিদিয়েতো গৰু গাখীৰ দিয়ে গাখীৰৰ পৰা ঘিউটো হয় ই অলপ বেছি জানে একদম নহয় মই শ্বৰ্ট ফৰ্মত কৈছোঁ এইটো কথা ময়ো জানো কিন্তু মই শ্বৰ্ট ফৰ্মত কৈছোঁ মোচন নাচাকে মাৰি মেলি ভাল লাগিছে আমাৰ কেতিয়া লৈছিলি মুখ মুচি জ্বলা ধৰিব এই বাংলাদেশৰ যদি বৰ্ডাৰত যায় ইয়াক চিধাই নিসুমাই থৈ দিব সিফালে চুলিয়ে মানুহ কলা আছে ন সকলো পিকনিকৰ গ্ৰুপত এটা মানে ভিডিঅ' এটা চাইছিলে না তো মেৰে চে প্যাৰ কৰতি কি নাই কৰতি তেনেকুৱা এটা পাৰ্চন আমাৰ তাত সেই তাত কথা পাতি আমি খানা চানা খাই আছোঁ কথা পাতি ভিডিঅ' কল মাৰি আছে তুমি নাখালে ময়ো নাখাম নাখালেতো ভালেই হ'ব ফ্ৰেমিং এটা কি ক'বা আৰু থাকে আৰু খানাত এইবিলাক মানুহ এটা কোনোবাই গুণো বোলে গুণো পৃথিৱী বুলি দিছে দাঁড়ি আহিছে মাত্ৰ বাংলাদেশী আনপাই তাক কোনোবাই কি চাই ভাল পায় এটা জমনি কথা হ'ল কি ল'ৰাকেইটাক মানে পিকনিক খাব লৈ আহিছোঁ মানে সৰু ল'ৰা মাংস ধুইছিল ইয়াতে মাংস ধুই পেলাই মাংস পৰিল তাতে ঐ মাংস পালি মাংস ইয়াত ধুই পেলাই মাংস গৈ সেই সিমান দূৰত গৈ দিম ই একো ক'ব নালাগে আৰু ক'ত কিবা এবাৰকে আহি উঠে আজি প্ৰথমবাৰ মাংস ধুইছা নেকি ফাৰ্ষ্ট টাইম লাইফত আৰু বামুণ মানুহ নাই বইলাৰটো খাব নাপায় ফাৰ্ষ্ট টাইম বইলাৰ গাইছ আৰু মাংস আমি নেচাৰেলি যোনটো আমি কথা কৈছিলোঁ এইটোৱে ক'ত খাই আছা কলা দানা কেনেকুৱা হৈছে মাংস বঢ়িয়া তাৰমানে এইটো আমাৰ ভাজি হাইটটো আছে না
এতিয়া আমি ভাত খাব লৈছোঁ কৈছিলোঁ তেতিয়া কলপাতত খাম বুলি এইখিনি কলপাত এই কলপাতত খাই আছে এইটো ঠিক আছে না সুন্দৰ বঢ়িয়া তাৰমানে কালাৰটো অলপ কম আছিল কাৰণে মই ক'লা চশমা পিন্ধি লৈছোঁ বঢ়িয়া খাম নহয় বহিমো কলপাতত হাইয়া চব মানে কি বুলি কৈছিলা নেচাৰেল প্ৰাকৃতিক মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত এইপিনে আমাৰ বলেৰ' স্কৰ্পিঅ' আহিছে আমাৰ ডগেশ ভাই ইয়াতে ৰখি চিপছৰ পেকেট কিবা পৰি থকা দেখা পাইছা গুটকা পেকেট পৰি থকা একো নোপোৱা ইয়াতে চব চাফা ইয়াতে মানে ঘৰে ঘৰে চব পিনে ডাষ্টবিন ৰখা আছে ৰাস্তাত এটা চিপছৰ পেকেট এটা ক'ৰবাত পৰি থকা দেখা নাপাওঁ তাৰ ডাষ্টবিনকেইটা চব ঘৰে ঘৰে ডাষ্টবিন হা ইমান চাফা জাগা এইখিনি